নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিবলৈ লৈছোঁ কাঞ্চনজংঘাই বৰ্তমান পৰ্যন্ত কিমান টকা ইনকাম কৰিলে। সেই বিষয়ে আজি কথা পাতিম। আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। প্ৰথম দিনা তেওঁলোকে শুক্ৰবাৰে চিনেমাখন তেওঁলোকে ৰিলিজ দিছে আৰু ৰিলিজ দিয়াৰ দিনাই তেওঁলোকে বন্ধৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁলোকে বহুত বাধা আহিছিল তেওঁলোকৰ সন্মুখত, তথাপিও তেওঁলোকে প্ৰথম দিনা কালেকশ্যন কৰিছিল 40 লাখ টকা। অৰ্থাৎ শুক্ৰবাৰে তেওঁলোকৰ কালেকশ্যন আছিল 40 লাখ টকা আৰু দ্বিতীয় দিনা তেওঁলোকৰ কালেকশ্যন আছিল, শনিবাৰ আছিল, সেইদিনা তেওঁলোকৰ কালেকশ্যন আছিল প্ৰায় 40 লাখ টকা। সেম একেই থাকিল। নেক্সট তেওঁলোকৰ ৰবিবাৰে হায়েষ্ট কালেকশ্যন হৈছে, তেওঁলোকৰ ৰবিবাৰৰ কালেকশ্যন হৈছে 69 লাখ টকা। তেওঁলোকে আশা কৰা নাছিল যে ইমান টকা ইনকাম হ'ব তেওঁলোকৰ ৰবিবাৰে। সোমবাৰেও তেওঁলোকৰ সকলো খোলা আছিল যদিও অফিচ, তথাপিও তেওঁলোকৰ ইনকাম হৈছিল 39 লাখ টকা। মঙলবাৰে তেওঁলোকৰ ইনকাম আছিল 44 লাখ টকা আৰু বুধবাৰে তেওঁলোকৰ ইনকাম আছিল 35 লাখ টকা। বৃহস্পতিবাৰে তেওঁলোকৰ ইনকাম আছিল 31 লাখ টকা। তেওঁলোকে বৰ্তমান পৰ্যায়লৈকে এতিয়ালৈকে তেওঁলোকৰ চিনেমাখন অলপ হলত কমিছে, তথাপিও বৰ্তমান পৰ্যন্ত তেওঁলোকৰ চিনেমা য'ত কাঞ্চনজংঘা আছে সেইখন হলত লাগি আছে আৰু বৰ্তমান পৰ্যন্ত তেওঁলোকে 3,10 লাখ টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, আপোনালোকে কি ভাবে আমাক তলত কমেণ্ট কৰি নিশ্চয় জনাব। অসমীয়া চলচ্চিত্ৰ জগত আগবাঢ়িছে নে নাই সেই বিষয়ে আমাক তলত কমেণ্ট কৰি জনাব। আৰু যদি আপুনি জুবিন দাক ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। যদি আপুনিও বিচাৰে আপোনাৰ নামটি আমি উল্লেখ কৰাটো, তেনেহ'লে আপুনি ধুনীয়াকৈ এটা তলত কমেণ্ট কৰি দিব। যোৱাটো ভিডিঅ'ত আমাক কমেণ্ট কৰিছিল পূজা বৰা আৰু ৰিতুল আহমেদ। থেংক ইউ ছ' মাছ।